আমি এতিয়ালৈকে আহি থকা বিটিআৰ নিৰ্বাচনক লৈ আপোনালোকক মই বিতংভাৱে ক'ব পৰা তেনেকুৱা সিদ্ধান্ত একো লোৱা নাই। আমি এতিয়ালৈকে আহি থকা বিটিআৰ নিৰ্বাচনক লৈ আপোনালোকক মই বিতংভাৱে ক'ব পৰা তেনেকুৱা সিদ্ধান্ত একো লোৱা নাই। আমি এতিয়ালৈকে আহি থকা বিটিআৰ নিৰ্বাচনক লৈ আপোনালোকক মই বিতংভাৱে ক'ব পৰা তেনেকুৱা সিদ্ধান্ত একো লোৱা নাই। কাৰণ আমাৰ হাতত আৰু সময় আছে। আমি এতিয়া যিখিনি কাম কৰি আছোঁ এই কামখিনিটো খুব ভালকৈ লৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ। ডাঙৰ কথা মই ক'ব বিচাৰিছোঁ যে আগৰ চৰকাৰখনে যিটো এটা লিগেচি, যিটো BPF মডেল আছিলে, সেই সময়ত হত্যা হিংসা হৈ ভাবুকি, সেই সময়ত ব্লাডশ্বেড হৈ আছিলে, বিভিন্ন সংঘাত হৈ আছিলে, সেইটো আগৰ BPF মডেলত চলি আছিলে। তাত কোনো শান্তি আৰু নিৰাপত্তা বুলি একো নাছিলে। আৰু উন্নয়নৰ নামত ৩,০০০ কোটি টকাৰ ধাৰ কৰি থৈ গৈছে লাইবিলিটিছ। গতিকে আজি UPPL BJP কাউন্সিলত যিটো মডেল চলি আছে সেইটো শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় আৰু এটা নতুন এটা সুশাসন লৈ পেলাই আগবাঢ়ি যোৱাৰ এটা পৰিৱেশ গঢ়া হৈছে। আৰু মোৰ ভৱিষ্যত ৰাজনীতিটো লৈ মোৰ একো ভয় নাই। ভয়টো হৈছে যে ভৱিষ্যতত এই আমি 4টা বছৰত যিটো শান্তি ঘূৰাই আনিছোঁ, যিটো ভাতৃত্ববোধ ঘূৰাই আনিছোঁ, যিটো সকলো আত্মসন্মান লৈ জীয়াই থাকিব পৰিৱেশ এটা গঢ়িছোঁ কেন্দ্ৰীয় ৰাজ্য চৰকাৰ আৰু কাউন্সিল চৰকাৰ মিলি, অনাগত দিনত যাতে কোনোবা অশান্তিপ্ৰিয় মানুহ আহি এই শান্তিটো যাতে নষ্ট নকৰে, সেইটোৰ কাৰণেহে মই কাম কৰি আছোঁ।